বিপিএফ দল হল প্রত্যেক জাতি গোষ্ঠীক লৈ পেলাই গঠিত এটা রাজনৈতিক দল প্রত্যেক ভাষা ভাষী ধর্মাবলম্বীক লৈ পেলাই সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে ওলাই অহা এটা ৰাজনৈতিক দল আৰু আমাৰ নেতাসকলৰ মনোভাৱ তেখেতসকলৰ কাৰ্যকলাপ কোনো এটা জাতিক প্ৰাধান্য দি পেলাই কাম নকৰে বড়ো নেতা হৈ পেলাই খালি বড়োসকলৰ কথা কয় সেইটো নহয় খালি নিজৰ ধৰ্মৰ কাৰণে চিন্তা কৰে সেইটো নহয় আমাৰ বিটিসি অঞ্চলত যিমান ধৰ্ম আছে যিমান জাতি গোষ্ঠী আছে ভাষা ভাষী আছে সকলোকে একগোট কৰি পেলাই ৰাজনৈতিকভাৱে একত্ৰিত কৰি পেলাই আমাৰ সমাজ গঠন আমাৰ অৰ্থনৈতিক গঠন ল'ৰা ছোৱালী আমাৰ সৰু জেনেৰেশ্যনক ভাল এটা শিক্ষা দিয়াৰ ব্যৱস্থা এই অঞ্চলত আন্তঃগাঁথনি নিৰ্মাণৰ ব্যৱস্থা সেইটো কৰিবৰ কাৰণে সঠিক এটা সিদ্ধান্ত লৈ আমাৰ নেতাসকলে ওলাই আহিছে আৰু সেইটো দেখি পেলাই প্ৰত্যেক জাতি গোষ্ঠীৰ মানুহে বিপিএফ যেতিয়াৰ পৰাই গঠিত হৈছে 2005 পৰা বিটিসি বাকী সকলোৱে সমৰ্থন দি পেলাই বিপিএফক প্ৰত্যেক ইলেকশ্যনত জিকাই দিছে যোৱা 2020 চনত হঠাৎ আমার কয়েকজন আমারে দাদা ভাই নেতা সকলে কিবা বিটিআর একট কৰি পেলাই কিবা ইউপিপিএল রাজনৈতিক দল গঠন কৰি পেলাই আমার অশিক্ষিত জাম্বা জাম্বিৰ মা দেউতাৰ ওচৰত আহি যেনেকে মিঠা মিঠা কথা কয় আমার মা দেউতা সকলক এটা মোহনী দিয়াৰ নিচিনা ভোট দিয়াই পেলাই যেনেকে জিকি বেশি নাম্বার পোৱা নাই বিটিআর 17টা পাইছে কিন্তু কোনেবা 12টাহে পাইছে তথাপি ইলিগেল ভাবে অন্যায় ভাবে অসাংবিধানিক ভাবে অগণতান্ত্রিক ভাবে যেনেকে বিটিসি সরকার গঠন কৰি আজি সিহঁতে ইলেকশ্যন সময়ত যেনেকে কথা দিছিল একে নকৰাকৈ বিপিএফ দলে যেনেকে রাস্তা ঘাটৰ কাম কৰিছিল আজি থেকে সকলে একো রাস্তা ঘাট নবনাকৈ বিপিএফ দলে যেনেকে ইউনিভার্সিটি সিআইটি ইঞ্জিনিয়ারিং কলেজ মেডিকেল কলেজ বনাইছিল তেনেকুৱা একো অনুষ্ঠান প্ৰতিষ্ঠান নকৰাকৈ খালি নিজৰ স্বাৰ্থৰ কাৰণে যেনেকে কাম কৰি আছে সেইটো দেখি পেলাই আকৌ আমাৰ বিটিসিৰ বাকী বিটিসিৰ সচেতন নাগৰিকসকলে দৰে দৰে আহি আগন্তুক নিৰ্বাচনৰ পৰা আকৌ বিপিএফক ৰাজনৈতিকভাৱে শক্তিশালী কৰি তেনেকুৱা নষ্টকাৰী অন্যায়কাৰী দুষ্ট মানুহসকলক আৰু ৰাজনৈতিক ক্ষমতা দিয়া নাযায় ইয়াৰ প্ৰত্যক্ষ দিবৰ কাৰণে আজি সকলোৱে ভোট খাইছে সকলোৱে জানে আজি বিপিএফ দলে একমাত্ৰ দল যি দলে কালি কোনোবা একটা বিশেষ ধৰ্মৰ কথা নহয় বহু ৰাজনৈতিক দল আছে দাদা ভাইসকল অলপ বিশ্লেষণ কৰি পেলাই চাওক কোনোবা এটা ধৰ্মৰ কথা কয় অন্য ধৰ্মৰ কথাটো নহয় কোনোবা এটা ধৰ্মক সমৰ্থন কৰি পেলাই অন্য ধৰ্মক ঘৃণা কৰে এনেকুৱা ৰাজনৈতিক দল আছে যে জগতৰ বিশেষ কিবা এটা ভাষা কিহে ক'ব পাৰে বেলেগ ভাষা যদি কয় সেইবিলাক একচেপ্ট নকৰে গ্ৰহণ নকৰে আমি প্ৰমাণ হিচাপে দেখিছো মেঘালয় এছেম্বলিত কাজিয়া হৈছে গভৰ্ণৰক গো বেক কৈছে সেইটো আপোনালোকে নিশ্চয় মোবাইলত দেখিছে আজি বিটিসি যি চৰকাৰ ইয়াৰ দ্বাৰা আমি দেখিবলৈ পাইছো আগন্তুক দিনবোৰ কেনেকে হৈ গৈ আছে আৰু ইয়াৰ কাৰণে এইবোৰ কথা আপোনালোকৰ আগত ক'বই লাগিব এইটো প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু হ'ব লাগিব ইয়াৰ কাৰণে আমি গোটেই বিটিসি অঞ্চলত ঘূৰি ঘূৰি সেই কথাবোৰ ৰাইজৰ ওচৰত আমি কৈছো